হাই গাইজ, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই হৃদীপ ৰঞ্জনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। গাইজ, ভালে আছেনে সকলো? আপোনালোকৰ কেনেকুৱা খবৰ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বাকী যিহেতু এই লকডাউন কৰোণা এইবিলাক চলি আছে, সেইবাবে মই ভিডিঅ' ইমান দিব পৰা নাই। এই জুনৰ 5 তাৰিখৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনাখনো ভিডিঅ' এটা দিম বুলি ভাবিছিলোঁ, প্ৰকৃতিৰ সৈতে এখোজ পাৰ্ট 2, কিন্তু মোৰ কিছু অসুবিধাৰ বাবে মই দিব নোৱাৰিলোঁ। কিন্তু আজি যিহেতু মোৰ বাবে এটা বহুত স্পেচিয়েল দিন, সেয়ে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকৰ খবৰ লওঁ। ত' সেয়ে ভিডিঅ'টো বনাই আছোঁ। বাকী এতিয়া কওঁ, আজিৰ দিনটো মই কিয় বিশেষ বুলি ক'লোঁ মোৰ বাবে। আজি হৈছে মোৰ জন্মদিন, সেয়েহে মই ভাবিলোঁ যে মোৰ ছাবস্ক্ৰাইবাৰখিনিৰ লগত আৰু ইউটিউবৰ দৰ্শকখিনিৰ লগত এবাৰ কথা পাতোঁ। সেয়েহে মই বহুত দিনৰ মূৰত আজি ভিডিঅ'টো বনাবলৈ মন কৰিলোঁ। গাইজ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, জাষ্ট মোৰ বাৰ্থডে বুলি অকণমান ইউটিউবৰ দৰ্শকখিনিৰ লগত কথা পাতোঁ বুলি আহিছিলোঁ। আপোনালোকে মোক মৰম আশীৰ্বাদ এনেদৰে কৰি যাব, যিদৰে কৰি গৈছে। বাকী আজিৰ ভিডিঅ'টোত বিশেষকৈ একো দেখুৱাই নাই, হ'লেও ভৱিষ্যতে বহুত ধুনীয়া ধুনীয়া কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম। বহুতো ধুনীয়া কণ্টেণ্ট মোৰ ভাবা হৈ আছে, অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ লৈ আহিম। বাকী আজিলৈ এৰিলোঁ, আৰু নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। টিল দেন, কিপ ৱাচিং, কিপ শ্বেয়াৰিং।